এতিয়া পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। আমাৰ হাতত আহি পৰিছে ডাঙৰ খবৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া ঈদৰ দিনটোক লৈ তীব্ৰ কৌতূহল সৃষ্টি হৈছে। আমাৰ হাতলৈ অহা খবৰ অনুসৰি এইবাৰ 21 মাৰ্চত ঈদ পালন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে সকলো নিৰ্ভৰ কৰিব আকাশত চন্দ্ৰ দেখা দিয়াৰ পিছত। যদিহে 19 মাৰ্চৰ সন্ধিয়া আকাশত জোন দেখা যায় তেন্তে 20 মাৰ্চতে উদযাপিত হ'ব ঈদ উল ফিতৰ। অন্যথা 21 মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উলহ মালহেৰে পালন কৰা হ'ব এই পবিত্ৰ উৎসৱ। দেখি মন নাচে সুৰমা তাৰৰ সুগন্ধে ভাসে ঈদ উল ফিতৰৰ এয় সন্ধিয়া সকলোৰ হিয়াখন প্ৰেমৰে ভাৰিয়া। ঈদ মুবাৰক